everyone, welcome back to my YouTube Dhritishmita Assamese vlog channel. So guys, নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube Dhritishmita Assamese vlog channelলৈ স্বাগতম জনাইছোঁ। তো আহক আজি বেছি দেৰি নকৰি মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁ বলক। আৰু এতিয়া আমি তেলডিপুৰ ফালে গৈছোঁ। তেলডিপুত সোমাই আমি ডাইৰেক্ট এতিয়া পলাশবাৰীত যাম। So, চাই থাকক আৰু পালোঁ আৰু এইফালে
এইফালেদি মানে শুৱালকুছি হ'ব পাৰি পলাকবাৰীৰ পৰা এনেকৈ শুৱালকুছি হ'ব পৰা মানে ব্ৰিজখন বনাই আছে আৰু আপোনালোকক দেখাম আৰু চাই থাকক ধুনীয়াকৈ আৰু অলপ চেঙাত ৰখিছোঁ যিহেতু ইমান বেছি ৰ'দ চ' অলপ ৰিলচ চিলচ বনাই লওঁ চেঙাত মানে ৰখিছোঁ আৰু আপোনালোকক দেখাওঁ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এইটো হৈছে পলাকবাৰীৰ নদীটো আৰু এইফালে এটা মন্দিৰ আছে শনি মন্দিৰ থাকে আৰু এনেকৈ নদী পাৰটো দীঘলকৈ আৰু আগৰ ফালে গৈ ধুনীয়াকৈ দেখাইছোঁ এইফালে মন্দিৰটো আৰু এইখিনি আছে আৰু আগৰ ফালে কিবা আছেনে চাওঁ গৈ পেলাই তো আপোনালোককো দেখাম তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু এতিয়া আগৰ ফালে গৈছোঁ আমি ব্ৰিজখন হ'ব আৰু এয়া বনাই আছে লাহে লাহে চিলচ বনাই ল'লোঁ আৰু নদী পাৰটো দেখালোঁ আপোনালোকক এতিয়া ঘৰত গৈ আছোঁ চ' ইমান ৰ'দ দিছে ইয়াত থাকিব নোৱাৰি আৰু গধূলি টাইমটোতে ইয়াত আহি ভাল লাগে দুপৰীয়া টাইমটোত বা ৰাতিপুৱাৰ টাইমটোত ইমান এটা পাৰফেক্ট নহয় গধূলি টাইমটোহে বেছি পাৰফেক্ট ইয়াত আহিলে ইমান ৰ'দ পৰে আপোনালোকে চাব পাৰে বেকগ্ৰাউণ্ডত ইমান ৰ'দ গাইজ ঘৰত যাওঁ আৰু এতিয়া চ' চাই থাকক আৰু এতিয়া আমি ঘৰৰ ফালে ওলালোঁ চ' ফাইনেলি ঘৰ আহি পালোঁ যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই তো আজিৰ ভিডিঅ'টো ইমানেই তো বাই বাই